guys, good morning. Welcome back to Sanjeev King is back YouTube channel. পুনৰটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছো আৰু মই আছো আজি বাহিৰত দেখালে গম পাব হোটেলত নকন পাবো। তো গাইস মই আছো আজি শিলং। আমি যাম অকমান পিছত লেক এটাত খুব ধুনীয়া ইয়াতে মানে ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত আজি এটা কাম এটা আছে শুটিং গানৰ খুব ধুনীয়া এটা গান কি গান কোনে গাইছে কোন আছে গোটেইখিনি মই পিছত জনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। সো গাইস এয়া জুই মানে আমাৰ তাত অলপ ঠাণ্ডা পৰিছে ইমান নাই পৰা কিন্তু ইয়াতে মানে ঠাণ্ডাটো জানেই আৰু শ্বিলঙত তাতে আজি অকণমান বৰষুণো দি আছে ইয়াতে মানুহে জুই কৈ আছে অলপ মোৰো ঠাণ্ডা লাগিছে সেইকাৰণে কাষত বহি লৈছোঁ আৰু য'ত ব্ৰেকফাষ্ট কৰিছোঁ এখন হোটেল হয় এইটো হ'ল কিটচেনটো। সো গাইস আমি শ্বুটিং আৰম্ভ কৰিব লৈছোঁ আৰু ফাৰ্ষ্ট শ্বটটো ইয়াতেই ল'ম। এয়া আমাৰ ছিংগাৰ ৰিক্টিম, এয়া ধন আছে, এয়া আমাৰ হিৰো, বাকী হিৰইন আহি আছে। ফাৰ্ষ্ট শ্বটটো ইয়াতে ল'ম আৰু যাতে ভালে ভালে যায় আজি দিনটো আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব। শ্বুটিং পৰা চলি আছে দ্ৰুত গতিত আৰু ছিংগাৰজনৰ নাম হ'ল ৰিক্টিম আৰু আমাৰ ছোৱালীজনী ছিংগাৰজনীৰ নাম হ'ল কৃতিকা আৰু হিৰো হ'ল সিদ্ধাৰ্থ আৰু ভণ্টিজনী আছে খুব ধুনীয়া কৰিছে। যাম এয়া কেমেৰা আছে হা অঁ ঠিক আছে একো নাই ন একো নাই একো নাই। কেমেৰাত আছে চিন্ময় ৰাভা খুব ধুনীয়া। যাম একশ্যন। গাইছ আমি আহি পালোঁ বৰাপানীৰ একদম মেইন মাজত মানে পুৰা তলত বৰ্তমান খাই আছোঁ কল। কথাটো হ'ল বৰষুণ দি আছে শ্বুটিংটো ল'ব পৰা নাই অকণমান ৰৈ দিছোঁ কমে নেকি কমিব তাৰপিছত আমি আকৌ শ্বুটিংটো আৰম্ভ কৰিম। বাহিৰৰ পৰা মই নাজাৰাটো দেখাই দিম খুব ধুনীয়া এটা নাজাৰা খাই লওঁ। গাইছ এইটো হ'ল নাজাৰা বৰাপানীৰ একদম দূৰত মানে এইটো অকণমান সোমাই আহিব লাগে খুব ধুনীয়া জেগা খুব ধুনীয়া লাগিছে জেগাটো আৰু অলপ বৰষুণটো কমিছে এতিয়া আমি বাকীখিনি শ্বট ল'ম কাইলৈ আৰু শ্বুটিং আছে তো চাগে এটা ব্লগতে কৰিম যদিহে সময় মিলে দুটা কৰিম তো চাই থাকিব ভিডিঅ' এতিয়া নেক্সট শ্বটটো আমাৰ হ'ব অকণমান বৰষুণ দি আছে সেইটো কাৰণে শ্বটটো মই চেঞ্জ কৰি দিলোঁ। গাই চব কপনি আৰু এয়া ঠাণ্ডাৰ কাৰণে নাচি আছে ই ডান্সাৰ নহয় সি ঠাণ্ডাতে নাচি আছে চব কপনি চব কপনি ময়ো কপনি বেয়া ঠাণ্ডা লাগিছে মানে চব পাগল লাগিছে বৰষুণত উপায় নাই আমি শ্বটকেইটা ল'বই লাগিব। ক'ত চোৱা গাইছ আমাৰ পেকআপ হৈ গ'ল পুৰা বৰষুণ বহুত কষ্ট দিছে পেকআপ চবে বহুত ঠাণ্ডা পাইছে বহুত কষ্ট হৈছে মানে আৰু এতিয়া সেইফালে ৰ'দটো ওলাইছে কি মহিমা দেখিছা এইফালে এতিয়া ৰ'দ ওলাইছে চব ঠাণ্ডা কমি গ'লি আমাৰ হিৰইন কপি অৱস্থা নাই এয়া গাইছ আমি ওলালো গাড়ীত বহিলো এতিয়া দানা পানী একো নাই খোৱা দানা পানী খাম বহুত কিবা কিবি খাইছিলোঁ
স্নেক্স এতিয়া যাওঁ ক'ত কি পাওঁ দোকান তাতে খাব লাগিব এতিয়া বৰ্তমান মই গাড়ী চলাওঁতে বম ভাগৰ লাগিছে আমি যাওঁ আৰু গুৱাহাটী গৈ আকৌ কিবা কাম আছে গৈ থাকোঁ ৰেষ্টুৰেণ্টলৈ তো চাই লওঁ আৰু কিমান মানে ভিডিঅ'টো কৰিব পাৰোঁ চাই দিব আপোনালোকে এয়া গাইছ আমি এতিয়াহে 6টা বাজিলে চাগে টাইমটো মই দেখাই দিছোঁ 5:34 এতিয়া আমি লাঞ্চ কৰিম বাকী চব আছে চিন্ময়হঁত বাকীখিনি চব আছে বহিছে চ' দানাত দি লওঁ তাৰপিছত বাই দিম আজিৰ কাৰণে গুড মৰ্ণিং গাইজ কালিৰ শ্বুটিংখিনি হৈ গ'ল আৰু এইটো এটা ব্লগতে যাব দুদিন ব্লগ কৰি মানে দুদিন মানে ভিডিঅ' কৰি এদিনতে দিম আৰু বৰ্তমান আছোঁ আজি গুৱাহাটীত শ্বুটিং হ'ব এতিয়া আছোঁ মই গোবিন্দমত ইয়াতে ব্ৰেকফাষ্ট কৰিম ইয়াতে আমাৰ গোটেইখিনি আছে ছিংগাৰ মেকআপ আৰু এইফালে হিৰইন আছে ভণ্টি আৰু বাকীবোৰ আহি আছে ইয়াতে ব্ৰেকফাষ্ট কৰিম আজি গুৱাহাটীতে ছুটি হ'ব আজি বেছি কাম নাই অকণমান কাম আছে আৰু ভিডিঅ'টো কমপ্লিট কৰি চাই দিব আপোনালোকে মোৰ কথা কাৰণে মোৰ পৰা আহা হেল্ল' গাইছ আহি পালোঁ আকৌ এটা বেলেগ লোকেশ্যনত খুব ধুনীয়া আছোঁ বৰ্তমান ছাতৰ ওপৰত বিল্ডিঙৰ ওপৰত 5 নম্বৰ ফ্ল'ৰৰ ওপৰত ধুনীয়া এটা বাগিচাৰ দৰে ধুনীয়া ফুল চুল ধুনীয়াকৈ ইয়াতে আহিছে খুব ধুনীয়া জেগা ইয়াতে দুটামান শ্বট ল'ম অকণমান চেষ্টা কৰিছোঁ বেলেগ বেলেগ জেগাত কৰিবৰ কাৰণে তো এই জেগাটো হ'ল আপোনাৰ লাষ্ট গেটত এইফালে বেলতলা যায় খুব ধুনীয়া গোটেই গুৱাহাটীখন খুব ধুনীয়াকৈ দেখা পায় ইয়াৰ পৰা এই গাইছ হেলিকপ্টাৰ আমাৰ ষ্টাৰ্ট দিছে আৰু উৰিব আৰু তেলটো ফুল ভৰাই লৈছোঁ ফুল আছে ফুল টেংকিত তেল এতিয়া আমাৰ যাব এইটো হ'ল দিছপুৰ আমাৰ দিছপুৰ এইখিনিত উৰালে চাগে প্ৰব্লেম হ'ব চাৰো তৰফ চে পুলিচ আ যায়গা চ' এইখিনিত আমি নুৰাম আমি উৰাম এইফালে এইটো চাইডে উৰাম খুব ধুনীয়া ভিউ হৈ আছে ৰ'দটো খুব ধুনীয়াকৈ দি আছে আজি ইয়াত ড্ৰোন উৰিলে গাইছ তাত আছে গাইছ ড্ৰোনখন মই জুম কৰিও পোৱাই নাই ক'তনো আছে এইখন বহুত দূৰত আছে আহি আছে এতিয়া আমাৰ ফালে ইয়াত ল'ম গাইছ এতিয়া ইয়াত বিছনাৰ শ্বট হেল্ল' গাইছ আমাৰ বৰ্তমান টি ব্ৰেক দিয়া হৈছে এয়া টি আৰু এয়া ব্ৰেক এয়া পেটিছ ধনৰ পেটিছ বিস্কিট 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 নিমকি কাটা নিমকি কাটা খাঠা নিমকি খাঠা নিমকি হেল্ল' গাইছ আমাৰ শ্বুটিং পেকআপ হৈ গ'ল আজিৰ আৰু খুব ধুনীয়াকৈ গ'ল আৰু এতিয়া বাজিছে 6:46 আৰু এতিয়া আমি খাম 6:46ত লাঞ্চ মানে দেইটো লাঞ্চ চ' এইখিনি ভিডিঅ'টো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আজিকালি মিলাই এটা ভিডিঅ' হৈছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি থ'ব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটোৰ নাম মনত ৰাখিব সঞ্জীৱ কিং ইজ বেক ইউটিউব চেনেল কোনো এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আজিৰ কাৰণে বাই বাই জয় অসম আৰু জয় হিন্দ